আগবঢ়াইছোঁ মিচিংসকলৰ জনপ্ৰিয় লোকনাচ অননাচাৰ নাচ। অসমীয়া ভাষাত কোৱা হয় বয়ন শিল্পৰ নাচ বা বোৱা কটাৰ নাচ। কি ধৰণে মিচিং গাভৰুসকলে ঘৰতেই কাপোৰ তৈয়াৰ কৰি লয় আৰু সূতা কাটে, সেই দৃশ্যটিৰ আভাস পাব নাচটিৰ জৰিয়তে। ধন্যবাদ। Ay, corre, güey, pero ya. এইবাৰ আমি আগবঢ়াব বিচাৰিছোঁ অসমৰ সকলোৰে মৰমৰ বিহু নাচটিৰ এটি অংশ। ধন্যবাদ। আহৈ নাচি হৈ বিহু পালে Kunino ganjamo,
বহুত ধন্যবাদ। আৰু ইয়াৰ লগে লগে আমাৰ সাংস্কৃতিক অনুষ্ঠানটি ইমানতে অন্ত পৰিল।